Welcome to my channel আৰু পেনশন সকলোকে স্বাগতম জনাইছো আজি আপোনালোকক দেখুৱাম যে 2024 অহা খালী পদ আসাম পুলিচৰ জাননীত আপোনালোকে কি যোগ্যতা থাকিলে আপোনালোকে এই চাকৰিখিনিত এপ্লাই কৰিব পাৰিব সেই বিষয়ে আজি এই ভিডিঅ'টোত জনাম যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহলে মোৰ ভিডিঅ'ত এটা কমেন্ট আৰু এটা শেয়াৰ কৰিবলৈ নাপাহৰিব সক সামৰিক প্ৰতিৰক্ষা আৰু হোমগাৰ্ড অভাৰবিট সংস্থাৰ নাম হ'ল ৰাজ্যিক পৰ্যায় আৰক্ষী নিযুক্ত বোৰ্ড SLPRV শেষ তাৰিখ আপোনালোকে চাই আছে 15 ফেব্ৰুৱাৰীৰ শেষ তাৰিখ খালী পদ আপোনালোকৰ 271টা পোষ্টৰ নাম কনষ্টেবল আৰু ড্ৰেছাৰ প্ৰয়োগদান হ'ব অনলাইনত শ্ৰেণী চৰকাৰী চাকৰি চৰকাৰী স্থান অসম অফিচিয়েল ৱেবছাইট এই ৱেবছাইটৰ দ্বাৰা ৰচিত দৰমহা আপোনালোকৰ 14000 ৰ পৰা 60500 টকালৈকে হ'ব আপোনালোকে টেলিগ্ৰাম গ্ৰুপত যদি জয়েন কৰিব আছে টেলিগ্ৰাম আৰু হোৱাটছআপত গ্ৰুপত জয়েন কৰিব আছে হোৱাটছআপত ইয়াত ক্লিক কৰি আপোনালোকে সেই গ্ৰুপত জয়েন হ'ব পাৰিব অসামৰিক প্ৰতিৰক্ষা আৰু হোমগাৰ্ড নিযুক্ত 2024 ৰ খালী পদৰ বিৱৰণ এই বছৰ ৰাজ্যিক পৰ্যায় আৰক্ষী নিযুক্ত বোৰ্ডৰ বাবে 271টা খালী পদৰ লগতে সিভিল ডিফেন্স এণ্ড হোমগাৰ্ড অধিসূচনা 2024ত মুকলি কৰা হৈছে 271টা খালী পদৰ ভিতৰত পোষ্ট ওয়াইজ আৰু ক্যাটাগৰী ওয়াইজ সিভিল ডিফেন্স এণ্ড হোমগাৰ্ডছ খালী পদৰ 2024ৰ ভিতৰত তলত সূচীভুক্ত কৰা হৈছে পদৰ নাম কনষ্টেবল গ্ৰেড পদৰ সংখ্যা হ'ল 269টা পদ কোনটো শ্ৰেণীৰ বাবে কিমান পোষ্ট আহিছে ইয়াত দিয়া হৈ আছে ইউআৰ ৰ বাবে 82 ওবিসি ৰ বাবে 64 আৰু এসটিপি 24 অনুসূচিত জাতিৰ বাবে 17 এসটি ৰ বাবে 77 মুঠ 269টা পদ অনুসূচিত জাতিৰ বাবে এটা এসটি ৰ বাবে এটা দুটা পদত মুঠ দুটা পদে আহিছে এতিয়া আপোনালোকৰ ইম্পৰ্টেন্ট বস্তুটো হ'ল যে এটো আপোনালোকৰ যোগ্য থাকিব লাগিব যোগ্য হলে আপোনালোকে এই চাকৰিত এপ্লাই কৰিব পাৰিব সক প্ৰথমতে আপোনালোকে নাগৰিকত্ব হ'ব লাগিব প্ৰাৰ্থী ভাৰতীয় নাগৰিক হ'ব লাগিব অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব অসমৰ আপোনালোকে স্থায়ী বাসিন্দা হ'ব লাগিব নিয়োগ বিনিয়োগ পঞ্জীয়নত আপোনালোকে প্ৰাৰ্থীয়ে অসমৰ স্থায়ী নিয়োগ বিনিয়োগ নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব আৰু স্থানীয় ভাষাৰ দক্ষতা প্ৰাৰ্থী অসমীয়া বা আন যিকোনো ৰাজ্যিক ভাষা স্বাৱলম্বীভাৱে ক'ব লাগিব বয়সৰ সীমা 1/1/2024 তাৰিখৰ দৰে পৰীক্ষাৰ্থীৰ বয়স 18 বছৰৰ পৰা কম আৰু 40 বছৰৰ অধিক হ'ব নালাগে বয়সৰ শিথিলতা অনুসৰি শ্ৰেণীৰ শিথিলতা তলত দিয়া ধৰণৰ ওবিসি প্ৰাৰ্থীৰ বাবে 3 বছৰ বঢ়াই দিয়া হ'ল টোটাল 43 বছৰ আৰু এসটি প্ৰাৰ্থীৰ বাবে 5 বছৰ বঢ়াই দিয়া হ'ল 45 বছৰ আৰু অনুসূচিত জাতি প্ৰাৰ্থীৰ বাবে 5 বছৰৰ ভিতৰত 18 পৰা 45 বছৰ তে শৈক্ষিক অৰ্হতা আপোনালোকে কনষ্টেবল গ্ৰেড 3 প্ৰাৰ্থীসকলে SSLC বা সমতুল্য পৰীক্ষাত স্বীকৃতিপ্ৰাপ্ত বোৰ্ড বা কাউন্সিলৰ পৰা উত্তীৰ্ণ হ'ব লাগিব আৰু অন্যান্য অৰ্হতা প্ৰাৰ্থীৰ হাতত হোমগাৰ্ড সাৰ্টিফিকেট বা ন্যূনতম NCC A সাৰ্টিফিকেট থাকিব লাগিব এক সাৰ্ভিসমেনৰ বাহিৰৰ প্ৰাৰ্থীৰ বাবে মন কৰিব যে SSLC উত্তীৰ্ণ প্ৰমাণপত্ৰ থকা কিন্তু হোমগাৰ্ড ট্ৰেইনিং সাৰ্টিফিকেট বা ন্যূনতম NCC A সাৰ্টিফিকেট নথকা ব্যক্তিসকলে আবেদন কৰা যোগ্য নহয় সো কনষ্টেবল গ্ৰেড 3 ৰ বাবে প্ৰাৰ্থীসকলে SSLC বা সমতুল্য পৰীক্ষাত উত্তীৰ্ণ হ'লে হ'ব কিন্তু অন্য অৰ্হতাৰ কাৰণে আপোনালোকে এইখিনি লাগিব এইখিনি যদি থাকে তেতিয়ালে আপোনালোকে কনষ্টেবলত এপ্লাই কৰিব পাৰিব ড্ৰেছাৰ প্ৰাৰ্থীসকলে SSLC বা সমতুল্য পৰীক্ষাত স্বীকৃতিপ্ৰাপ্ত বোৰ্ড বা কাউন্সিলৰৰ পৰা উত্তীৰ্ণ হ'ব লাগিব দৰমহা আপোনালোকে কনষ্টেবল গ্ৰেড 3 ৰ বাবে 14000 টকাৰ পৰা 60000 টকালৈকে হ'ব আৰু ড্ৰেছাৰৰ বাবে 14000 টকাৰ পৰা 60500 টকালৈকে গ্ৰেড পেয়ৰ হৈতে 5000 টকা হ'ব আবেদনৰ মাসুল আপোনালোকে সক বিনামূলীয়া সকলো সাধাৰণ প্ৰাৰ্থী বিনামূলীয়া UW প্ৰাৰ্থী বিনামূলীয়া OBC প্ৰাৰ্থী বিনামূলীয়া ST প্ৰাৰ্থী বিনামূলীয়া অনুজাতি প্ৰাৰ্থী বিনামূলীয়া সকলো জাতিৰ বাবে বিনামূলীয়া দিয়া হৈছে পেমেন্ট আপোনালোকে অনলাইন পেমেন্ট গেটৰ জৰিয়তে প্ৰাৰ্থীয়ে নিজৰ আবেদন মাসুল পৰিশোধ কৰিব পাৰিব প্ৰাৰ্থীসকলৰ হাতত পেমেন্ট কৰিবলৈ তলত দিয়া যিকোনো বিকল্প থাকিব লাগিব ডেবিট কাৰ্ড ৰুপি ভিসা মাষ্টাৰ কাৰ্ড মাষ্টাৰ ক্ৰেডিট কাৰ্ড নেট বেংকিং বা UPI এতিয়া আপোনালোকক কেনেকৈ আবেদন কৰিব লাগে এই সকলো বিষয় তলত আহিছে গুৰুত্বপূৰ্ণ তাৰিখটো আপোনালোকে ইয়াত চাব পাৰে যে অনলাইনৰ আবেদন তাৰিখ হ'ব 1 ফেব্ৰুৱাৰী আৰু অনলাইনৰ আবেদনৰ বন্ধ তাৰিখ হ'ব 15 ফেব্ৰুৱাৰী যদি আপোনালোকে অনলাইন আবেদন কৰিব বিচাৰে তেতিয়ালে ইয়াত আপোনালোকৰ অনলাইন লিংক আহিব আৰু আপোনালোকৰ ইয়াত অতি সোনকালে আপলোড কৰা হ'ব চাওক আপোনালোকে দিয়া আছে এই কাৰণে এতিয়াও আহা নাই যেহেতু 1 তাৰিখ ফেব্ৰুৱাৰী 1 তাৰিখে আহিব জনে এপ্লাই কৰিব বিচাৰে ইয়াত এটা লিংক দিব সেই লিংকত ক্লিক কৰিলে আপোনালোকৰ ফৰ্মটো খুল খাব আৰু এটো অনলাইন আবেদনৰ লিংক এই লিংকত ইয়াত ক্লিক কৰিব লাগিব 1 তাৰিখত
ক্লিক কৰিলে আপোনালোকৰ কি হ'ব আপোনালোকৰ ফৰ্মটো খোল খাব আৰু আপোনালোকৰ প্ৰথমতে ৰেজিষ্টাৰ হ'ব লাগিব তাৰ পিছত আপোনালোকে লগইন হৈ আবেদন কৰিব পাৰিব আজি মানে আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ যদি মোৰ চেনেলত নতুন তেনেহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ